গাইজ তো গুড মৰ্ণিং ফ্ৰম গাঁও। এতিয়া বৰ্তমান আছোঁ গাঁৱত আৰু এতিয়া যোনটো পৰিৱেশৰ মাজত আছোঁ সেই পৰিৱেশটো মানে অতি প্ৰয়োজন মানুহৰ জীৱনত। আৰু এই পৰিৱেশটো তো কিছুমান মানুহে এক্সপিৰিয়েঞ্চ নাপাব পাৰে, যোনবিলাক মানুহ চহৰত থাকে তো সেইবিলাক মানুহে তো গাঁৱৰ পৰিৱেশৰ এক্সপিৰিয়েঞ্চটো নাপায়। তো সম্পূৰ্ণ ভিডিঅ'টো চাই পৰে মানে ইণ্টাৰেষ্টিং হৈ গৈছে। তো গাইজ তো আপোনালোকে এতিয়া বৰ্তমান চাব পাৰে ইমান ধুনীয়া ঠাইডোখৰ মাজত আছোঁ আৰু কি ক'ম মানে ভাষা নাই। আৰু ইমান ধুনীয়া ঠাইত আহি পিনি বহুত দিনৰ মূৰত আহিছোঁ গাঁৱত আৰু তো মাইণ্ডটো বহুত ভাল লাগিছে। আৰু এফালে চাব পাৰে তো কঠীয়া আছে, এই কঠীয়াবিলাক এতিয়াতো পথাৰত ৰুব আৰু পথাৰ ৰুৱাৰ পাছত নৱেম্বৰ ডিচেম্বৰ মাহত এইচব তো কাটিব, তেতিয়া ধান হ'ব না। একদম ধুনীয়া আছে, একদম মজা আছে আৰু ইমান ধুনীয়া সুন্দৰ ঠাইডোখৰত আছোঁ, কি ক'ম মানে ভাষা নাই। তো এবাৰ এইফালে দেখাই দিয়ে কেমেৰামেন অকণ নচলে হা, ধুনীয়া আছে এনেকৈ। তো আপোনালোকেতো চাব পাৰে ইমান ধুনীয়া ঠাই। আৰু অলপমানতো আগলৈ যাম আৰু আগততো কি সৌন্দৰ্যটো পৰিৱেশটো দেখাব পাৰোঁ, তো আপোনালোকে দেখাম। আৰু আপোনালোকে এই হাবিখন দেখি পিনে আপোনালোকে নিশ্চয় গম পাইছে চাগে হাবিখন কি হাবি হয়। আপোনালোকে যদি ভিলেজ ব্লগ যদি এপিছড নাম্বাৰ 1টো যদি চাইছে তেন্তে আপোনালোকে নিশ্চয় গম পাইছে চাগে এই হাবিখন হৈছে বিচাবাৰী। আৰু এই বিচাবাৰীখনত মই মই সৰুকৈ এটা ভিডিঅ' বনাইছিলোঁ। আপোনালোকে যদি চোৱা যদি নাই তেন্তে ডেছক্ৰিপশ্যনত লিংক আছে, চাবগৈ যাওক। তাৰপাছত চাই থাকক ভিডিঅ'টো। তো গাইজ তো ফাইনেলি আমাৰ ডেষ্টিনেশ্যনটো যোনটো আছিলে তো সেই লোকেশ্যনটোত আমি বৰ্তমান এতিয়া পাই গ'লোহি। আৰু চাব পাৰে ইমান ধুনীয়া চাহ বাগান, এইফালেও আছে চাহ বাগান, একদম সেইফালে আছে, তাৰপাছত একদম সেইফালে আছেগৈ আৰু তাৰপাছত একদম এইফালে আছে। তো ইয়াত আহি পিনি মানে ৰাতিপুৱা সময়ত কিবা এটা ভাল লাগে, অলপমান মানে মনটো ফ্ৰেছ লাগে ন। তো চাই থাকক আৰু কি দেখাব পাৰোঁ। একদম লগ পাম দিনৰ 12টা 12:30মান বজাত। ৰবা ৰবা বাবা, তুমি কেমেৰামেনক কৈ দিয়া মোক। বাবা 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 আমার হয়ে যাবা, বাবা তুমি আমার হয়ে যাবা, হ্যাঁ বাবা তুমি আমার হয়ে যাবা, বুঝবা বাবা তুমি যাবা, হ্যাঁ যাবা বাবা যাবা। 2000 years later. তো গাইজ তো আপোনালোকক মই কৈছিলোঁ যে মই একদম লগ পাম 12টা বজাত, কিন্তু এতিয়া বৰ্তমান বাজিছে তো 3:30। আৰু এতিয়া কেমেৰামেনটো মই সেই পিছফালে চলাব, মানে সেই পিছফালেতো উঠিব। আৰু এতিয়া বৰ্তমান চলাম স্কুটি। তো প্ৰথম ষ্টাৰ্ট কৰি লওঁ স্কুটিখন, একদম ধুনীয়া আছে, ষ্টাৰ্ট হৈ গ'ল। আৰু বিশ্বকুমাৰ চিন্তিত লৈ আজি স্কুটিখন আৰম্ভ কৰিছোঁ। কৃষ্ণ দেৱ প্ৰভু, বঢ়িয়া আছে, ধুনীয়া আছে, এক্সেলেটিং বিন্দাছ। তো গাইজ তো এফালে যায় আমাৰ তো মেইন ৰোড আৰু এফালে যায় মানে সেই গাঁৱৰ ৰাস্তা। তো ভাবিছোঁ কি মেইন ৰোড যাওঁ নে গাঁৱৰ ৰাস্তা, কিন্তু এতিয়া মেইন ৰোডো এতিয়া বৰ্তমান হৈছে লকডাউন। আৰু তো মেইন ৰোড যদি যাওঁ তেতিয়া আমি মাৰ খাব লাগিব, কিন্তু গাঁৱৰ ৰাস্তাত যাওঁ অলপমান সুন্দৰ পৰিৱেশ উপভোগ কৰিম আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এতিয়া বৰ্তমান আছোঁ আমাৰ গাঁৱৰ মাজত আছোঁ আৰু ইমান ধুনীয়া ঠাই মানে কি ক'ম, মানে মই মানে আচলতে ক'বলৈ গ'লে মানে চহৰৰ জেগাত থকাতকৈ মানে মই গাঁৱৰ পৰিৱেশৰ মাজত থকাতকৈ মই বহুত ভাল পাওঁ।
আৰু ইমান ধুনীয়া গোটেই অকল সেউজীয়া অকল পৰিৱেশৰ মাজত থাকি পিনি মানে বেছি ভাল পাওঁ গাঁৱৰ এনেকুৱা পৰিৱেশ চাব পাৰে এইফালে গোটেই চাহ বাগান মানে কিবা এটা ভাল লাগে আৰু এইফালেতো কঠীয়া আছে ইমান ধুনীয়া সুন্দৰ ঠাই আৰু তো দেখাইছোঁ আৰু কি দেখাব পাৰোঁ